Hello viewers, কি খবৰ সকলোৰে ভালে আছে নিশ্চয় মই ভালে আছো পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আজিলৈ আহিছো এটা বেলেগ ধৰণৰ ভিডিঅ মানে অপৰাজিতা ফুল হয়তো সকলোৱে চিনি পায় আৰু সকলোৰে ঘৰতে থাকে নহয় জানো তো এই অপৰাজিতাৰ ওপৰতে আজি এটা ভিডিঅ লৈ আহিছো তেতিয়াহলে বলকচোন বেছি কথা নাপাতি আজিৰ আমাৰ ভিডিঅটো আৰম্ভ কৰো আহকচোন আজিৰ আমাৰ ভিডিঅটো এনেকৈ আৰম্ভ কৰো এইজোপা দেখিছে এইজোপাই সেই নীলা অপৰাজিতা গছজোপা ইয়াৰ গাগছ লতা জাতীয় হয় বহুলোকে বহু ঠাইত ইয়াক অপৰাজিতা বুলিয়ে কয় ইয়াৰ বৈজ্ঞানিক নাম হৈছে ক্লিটৰিয়া টাৰ্নেটি আৰু হিন্দীত ইয়াক শংখপুষ্প বুলি কয় সাধাৰণতে আমাৰ ইয়াত দুটা ৰঙৰে অপৰাজিতা পোৱা যায় এটা নীলা আৰু আনটো বগা আৰু দুই এবিধ ৰঙৰ অপৰাজিতা জংঘলতো পোৱা যায় এই ফুলপাহ দেখিবলৈ যিমান ধুনীয়া তাৰ ঔষধি গুণবোৰো সিমানেই ধুনীয়া তেতিয়াহলে আহকচোন প্ৰথমতে আমি তাৰ ঔষধি গুণবোৰে জানি লওঁ তো ইমানখিনি গুণৰ অধিকাৰী এই অপৰাজিতাৰ পৰা কেনেকৈনো আমি চাহ বনাব পাৰো চাওঁ আহক ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব প্ৰচেছটো এয়া মই একাপ চাহৰ জোখত 4-5 মান অপৰাজিতাৰ ফুল লৈ লৈছো অপৰাজিতা ফুলৰ ওপৰত সবিশেষ জানিবলৈ আপোনালোকে গুগলতো সাৰ্চ কৰি চাব পাৰে অপৰাজিতা ফুলৰ এই নীলা চাহকাপ খাব বিচাৰিলে আপোনালোকে ইজিলি অনলাইনত পাই যাব জাস্ট আপোনালোকে অৰ্ডাৰ কৰিলে হ'ল চাহ বনাবলৈ আপোনালোকে ফ্ৰেছ ফুলি থকা ফুল ল'ব মৰহি যোৱা ফুল নল'ব তেতিয়াহ'লে আহক ইয়াৰ প্ৰচেছটো চাই লওঁ আমাক লাগিব এটা চচপেন আৰু একাপ গৰম পানী এয়া চাহৰ কাৰণে ফুল মই চাহ একাপেই বনাম সেইকাৰণে একাপ জোখাৰে গৰম পানী লৈছো এয়া গৰম পানীখিনি চচপেনটোত লৈ লৈছো একাপ চাহৰ জোখত মই 4-5 পা ফুল লৈছো আপোনালোকে এতিয়া ফুলখিনি দি দিলে হ'ল আৰু একো কৰিব নালাগে অপৰাজিতা ফুলৰ পৰা যে অকল চাহে খাব পাৰি তেনেকুৱা নহয় ইয়াৰ পৰা আমি চৰবতো বনাই খাব পাৰো আৰু ইয়াৰ গছৰ যেটো পাতৰ অংশ সেই পাতটো ঔষধৰ ৰূপত ব্যৱহাৰ কৰা হয় 10 মিনিটৰ পাছত এয়া ৰং আহিবলৈ লৈছে আৰু এয়া কমপ্লিট আধা ঘণ্টাৰ পাছত মোৰ ব্লু টি ৰেডি এতিয়া এখিনি সেকনিৰ সহায়ত সেকি লম ৰং অহাৰ পাছত চাহ কাপত এটা উতল আহিবলৈ দিব চাব যাতে নীলা পাহিবোৰ বগা হৈ যায় তাৰ পাছত চাহ কাপ কমপ্লিট নীলা হোৱা যেন লাগিলে আপোনালোকে গেছটো অফ কৰি দিব আৰু গৰমে গৰমে পৰিবেশন কৰিব পাৰিব কোনোবাই যদি মিঠা খাই ভাল পায় তেতিয়াহলে আপোনালোকে চেনিৰ হলনি অকণমান মৌ দিও চাহকনৰ সোৱাদ ল'ব পাৰে মই যেহেতু মিঠা নাখাও সেইকাৰণে মই মিঠা এড কৰা নাই এয়া চাওকচোন চাহ কাপৰ কি ধুনীয়া কালাৰ আহিছে দেখিছেনে বাৰু বিৰাটেই ধুনীয়া লাগিছে নহয়নে মোৰ ওচৰত যেহেতু গ্লাছৰ কাপ নাছিলে সেইকাৰণে আপোনালোকক চাহৰ ৰংটো মই চামুচখনৰ সহায়তে দেখাই দিছো এয়া আজি আমাৰ ব্লু টি ৰেডি এতিয়া পৰিবেশন কৰাৰ সময় চাহ কাপ মই একেবাৰে সাধাৰণভাৱে বনাইছো আপোনালোকেও ঘৰত বনাই খাব বিৰাটেই ধুনীয়া হয়
আজিৰ আমাৰ ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিবলৈ এলাহ নকৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব কাৰণ ধুনীয়া ধুনীয়া কমেণ্ট কৰিলেহে গম পাম যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে তেতিয়াহ'লে আজিৰ পৰাই আৰম্ভ কৰক আপোনাৰ নীলা চাহকাপ খাওক আৰু সুস্থ থাকক আৰু ভিডিঅ'টো যদি কাৰোবাৰ কাৰণে হেল্পফুল হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই